স্যার হাতক যে কয় প্ৰপ'জ অঁ প্ৰপ'জ 5 বাৰ মান মাৰিলোৱে না একো ফিলিঙে নাই কৃষ্ণ দাদা হা? আপোনালোক যাওক ঐ ৰাজা আহ আহ আপুনি যে জানমণিখন কৈছিলে জানমণিখনৰ বিষয়ে অলপ কৈ দিয়ক 2011ত কৰিছিল জানমণি সেই এংগলৰ ভিতৰত থাকি মই মোৰ কামবিলাক আগবঢ়াই লৈ যাম তৰামণি আপোনালোকে চাই আছে অভি এণ্ড তৰা ব্লগছ আজি আপোনালোকক ব্লগটো কৰা এটাই কাৰণ মোৰ পিছফালে সন্মুখত এখন গাড়ী দেখিছেনে গাড়ীখন আলাপালা মানুহৰ গাড়ী নহয় কাৰণ গাড়ীখন হৈছে এজন আৰ্টিষ্টৰ সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখাওঁ মোৰ গাড়ীখন হৈছে এখন গাড়ীখন ফাৰ্ষ্ট আপোনালোকক এইকাৰণে দেখাই লৈছোঁ তেখেতে গা ধুই আছে যা হওক ভাবিছোঁ আপোনালোকক গাড়ীখনৰ পৰাই মোৰ ব্লগিংটো ষ্টাৰ্ট কৰোঁ সেইকাৰণে ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে গেছ কৰক কোন হ'ব পাৰে আৰু মানে গাড়ীখন নতকৈ মানুহটো মেইন ন গাড়ীটো চবই থাকে সেইটো কাৰণে ভাবিছে চাগে কি গাড়ী কথা কৈ আছে একো নাই মানে মই গাড়ী কথা এইকাৰণে কৈছোঁ মানুহজন মানে গা ধুই আছে ন সেইকাৰণে ভাবিছোঁ ব্লগিংটো ষ্টাৰ্ট কৰি থাকোঁ তেখেতে গা চা ধুই কৰি ৰেডি হোৱালে একো নাই সেইকাৰণে মই ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাবলৈ এক্সাইটেড হয় আৰু থাম্বনেইল চাগে অলৰেডি গম পাইছে কাৰ গাড়ী হয় কি হয় চাই যাব মোৰ ব্লগটো আপোনালোকক দেখাম এতিয়া চাই যাব মোৰ ব্লগটো শেষলৈকে কৈছিলোঁ আপোনালোকক এজন অভিনেতাৰ কথা এজনে হৈছে এইজন নমস্কাৰ আপোনাৰ ইন্ট্ৰডাকশ্যনটো কৈ দিব মোৰ নাম মুহি বৰা মই মোবাইল থিয়েটাৰ প্লাছ CD চিৰিয়েল এইবিলাকত মই অভিনয় কৰি আছোঁ বৰ্তমান মই ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত অভিনয় কৰি আছোঁ আপুনি যে জানমণিখন কৈছিলে জানমণিখনৰ বিষয়ে অলপ কৈ দিয়ক 2011ত কৰিছিল জানমণি 11খনতে আছে আৰু বাকী কেইখনত নাই বাকীকেইখনতো আছিলোঁ বাৰু কম আছিলে 11খনত অলপ বেছিকৈ আছিলে আৰু চালে আপোনালোকে গম পাব তাত এটা মই কমেডি ৰোল কৰিছিলোঁ আৰু এওঁৰ চেনেলৰ যোগেদি মই এইবছৰ মোবাইল থিয়েটাৰ ভ্ৰাম্যমানৰ ভাগ্যদেৱীত জড়িত হৈ আছোঁ আপোনালোকে আহিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ খালি নাপাহৰিব আপোনাৰ বৰ্তমান ঘৰ ক'ত মোৰ নগাঁও জিলা কামপুৰত আপোনাৰ ফেমিলি মোৰ ছোৱালী এজনী মিছেছ মা দাদা বৌ ভাইটি সকলোখিনি আছোঁ আৰু আপুনি এটা অভিনয় কৰি দেখাই দিয়ক মোৰ দৰ্শকক এনেকৈ অভিনয় কৰিবলৈ দিগদাৰ লাগে নহয় হয় নহয় এটা ডায়লগ কৈ দিয়ক তেনে ডাইলগ মনত নপৰে নহয় থিয়েটাৰত কৰি থকাকৈ কৈ দিয়ক থিয়েটাৰত কৰি থকাকৈ মানে হেৰি এইবছৰৰ এখন নাটকৰ এটা সংলাপ কওঁ বাৰু মই এইবছৰৰ এখন থিয়েটাৰৰ এটা ডাইলগ মই কৈ দিছোঁ ময়ো মোৰ ফুল ডেডিকেশ্যন দি কাম কৰি আছোঁ মাত্ৰ মই আপোনাক এটা কথা পূৰাই দিবলৈ আহিছোঁ মোৰ কামবোৰ যাতে আপুনি পানী কৰি নেপেলায় আৰু হৈছে ঘটনাটোৱে মোক এটা নতুন এংগেল দিছে আৰু সেই এংগেলৰ ভিতৰত থাকি মই মোৰ কামবিলাক আগবঢ়াই লৈ যাম মাত্ৰ আপুনি মোৰ কামটো বৰবাদ কৰি নিদিব কাৰণ বৰবাদেই মই সহ্য কৰিব নোৱাৰোঁ ধন্যবাদ আপুনি যাতে ইমান ধুনীয়াকৈ মোৰ চেনেলত অলৰেডি ছাবস্ক্ৰাইব হোৱাই নাই তথাপিতো যে আপুনি মোৰ ভিডিঅ'ত ওলাইছে সেইকাৰণে আপোনাক বহুত ধন্যবাদ তোমালোক থাকিল আৰু মই এটা কথা কওঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বহুত ভাল আপলোড দি থাকিব আপোনালোকে তেনে আজি হ'লে ভিডিঅ'টো এইখিনিতে বাই বাই সকলোৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ কৈছোঁ আজিলৈ নহ'লে বাই বাই